কি হ'ল এতিয়াও বিচনাত বহি আছে যে বজাৰত যাব নালাগে নেকি? হে তোৰ মাত্ৰ বজাৰ ইফালে লকডাউন, হাতত নাই পইচা, কোনো চব্জিয়ে বিক্ৰী কৰিব পৰা নাই। সেইটোতো মই বুজি পাওঁ, কিন্তু ল'ৰা ছোৱালীতো নুবুজে নহয়। হ'ব দেউতা, দেউতা, মোৰ বাবে এটা এণ্ড্ৰইড মোবাইল আনিবাচোন। অনলাইন ক্লাছ কৰিব লাগে। দেউতা আনিবা কিন্তু দেই। বাপা, দোকান খোলা থাকিলেহে আনিব পাৰিম। তুমি বহি বহি কিতাপ পঢ়ি থাকা। তোমাৰ বাবে আজি কিবা এটা নতুন মজা আনিম দেই। ঐ মইনাৰ মা, চাইছনে? মই আৰু কিমান ল'ৰাজনৰ লগত ফাং ফুং কৰি থাকিম ৰচোন, যিদিনাখন বজাৰত যাওঁ সেইদিনাই এনেকৈ মোবাইলৰ কথা কয় ল'ৰাটোৱে। কি কৰিম কচোন? শুনিছেনে? আপুনি মোৰ গহনা বন্ধকত থৈ এইকেইদিন বজাৰ খৰচ কৰিলে। এতিয়া আৰু মই কি উপায় কৰিম? মোৰ মাথাই কাম নকৰা হৈছে। এটা কাম কৰোঁ, মাটি বন্ধকত দিওঁ 1 বিঘামান। বজাৰৰ পৰা হাজৰিকাৰ তাত যাওঁ, চাওঁ সি যদি মাটি লয়। ডেকা, এই লকডাউন নুখুলিব জানো? কিমান দিন আৰু থাকিবচোন লকডাউনটো? চাওকচোন কি অসুবিধাত পৰিছোঁ নহয়। খুৰা, লকডাউন আৰু কিমান দিন চলিব এইটো ভালকৈ নাজানো মই। এই চৰকাৰে দি আছে লকডাউন, বুজিছেনে? কি হ'ল, সময় হৈ গৈছে, এতিয়াও বাছ অহা নাই। ব'ল গাড়ী এটা ৰিজাৰ্ভ কৰি লৈ যাওঁ। ড্ৰাইভাৰ দা, ৰখাব। মই ইয়াতে নামিম, ৰখাব। ইয়াত ৰখাব নোৱাৰি নহয়। এই আগত বাছ ষ্টেণ্ড আছে, তাতে ৰখাই দিম। হ'ব। নমস্কাৰ মহাজন দা, ভালে আছোতো? নাথ নেকি? আছোঁ, ঘৰত আছোঁ। ক'ত যাম, চাৰিওফালে লকডাউন। বহচোন। দাদা, কথা এটা ক'ব বিচাৰিছোঁ, কওঁ নেকি? কি কথা কওক। দাদা, বৰ বিপদত পৰিছোঁ। মোৰ ল'ৰাৰ মোবাইল কিনি দিব লাগে, ইফালে হাতত টকা পইচা নাই। সেয়ে ভাবিছোঁ মাটি 1 বিঘামান আপুনি বন্ধকত লওক। ৰচোন, এই কথাষাৰ 2 দিন আগত কিয় কোৱা নাই? যোৱাকালি মই শৰ্মাৰ মাটিত 1 বিঘামান 1 লাখত বন্ধকত ল'লোঁ। এতিয়াতো হাতত টকা পইচা নাই। দাদা, কিবা এটা কৰক দাদা, নহ'লে মই বিপদত পৰি যাম। মোৰ উপায় নাই আৰু। কি কৰিম, মই তোৰ বাইদেউক সুধি চাওঁ। তাইৰ হাতত যদি টকা আছে তেন্তে হ'ব পাৰে দেই। শুনিছনে নাই? কি হ'ল? আহি আছোঁ। কলিতাপাৰৰ সেই নাথজন আহিছে। তাই সি বোলে মাটি বন্ধকত থয়। এতিয়া তোৰ তাত পইচা আছে যদি এই নাথৰ মাটিখিনি বন্ধকত ল। নাথ, মোৰ টকাখিনি দি হেৰি কৰিলোঁ, বাপাক মোবাইল এটা কিনি দিলোঁ। আৰু মোৰ দাদাই বেপাৰ কৰিব পৰা নাই লকডাউনত, 30,000 টকামান আছিল, ধাৰে লৈ গ'ল। ঠিক আছে দাদা, মই তেতিয়াহ'লে আহিছোঁ। নমস্কাৰ দাদা। কি কৰিম এতিয়া? ঘৰত গ'লেতো ল'ৰাটোৱে ধৰিব। ৰাতিত যাব লাগিব, বুজি পাইছোঁ। অলপ দেৰিকৈ ৰাতিত যাওঁ, নহ'লে সন্ধিয়া যদি যাওঁ ল'ৰাটো আকৌ মোবাইলৰ কথা ক'ব। কি কৰোঁ? ইয়াতে বহি থাকি পেলাই অলপ সময়টো লছ কৰি দিওঁ আৰু কৰি পেলাই ৰাতিত যাম। ৰাতিত গ'লে ল'ৰাটো শুই পৰিব, তেতিয়া আৰু সি এইবিলাক পাহৰিয়ে যাব। চৰকাৰে যে কি আৰম্ভ কৰিলে লকডাউন দি ফালে, মাথা কাম নকৰা হৈছে। এতিয়া কি কৰিম, ক'ত যাম? মোৰ কথা কোনেও শুনা নাই, পইচা নাই মোৰ হাতত, একো কৰিব পৰা নাই। টেনচনে টেনচন।